হেল্ল' গাইছ, নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ আন এটি কাপোৰৰ ভিডিঅ'। আৰু বহুত দিনৰ মূৰত দিছোঁ কাপোৰৰ ভিডিঅ', দিয়া নাই যিহেতু কাপোৰৰ ভিডিঅ'বোৰ কাপোৰ ব'বলৈ দেৰি লাগে, পলমকৈ হ'লেও দিছোঁ। আৰু আপোনালোকে আশা কৰোঁ মোক আগবঢ়াই নিব, আৰু দেৰিকৈ হ'লেও মোৰ চেনেলটো আগবঢ়াই নিব বুলি আশা কৰিলোঁ। আজি দেখা মই কেইখনমান পকোৱা সূতাৰে বোৱা ৰাষ্ট্ৰপতি এয়া চাদৰ, আৰু যদি প্ৰয়োজন হয় আপোনালোকে মোক যোগাযোগ কৰিব। মই কেইখনমান দিম, ইয়াৰে কেইখনমান মই দিম, আৰু আপোনালোকে যদি প্ৰয়োজন হয় মোক যোগাযোগ কৰিব। একেবাৰে চিম্পুল কিন্তু পকোৱা সূতাৰে বোৱা। তো দামটো মই ইনবক্সতে ক'ম, আৰু আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। তো আৰু মোৰ চেনেলটো আগবঢ়াই নিব বুলি আশা কৰিলোঁ, যিহেতু মই নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। আৰু চেনেলটো আগবঢ়াই নিব লাগিব আপোনালোকেই, আৰু আপোনালোকৰ মৰমতেই সকলো, সেয়েহে আপোনালোকক আশা কৰিলোঁ। আৰু তেতিয়াহ'লে ব'লক আজি মোৰ কাপোৰখিনি চাওঁ। আৰু এইকেইখন মাজত গুণা দিয়া আছে, পাৰিটো মাজত গুণা দিয়া আছে, আৰু বহুত ধুনীয়া লাগিছে। এইকেইখনৰ আছে মাত্ৰ 4খন, মানে 4খন আছে ইয়াত বিকিবলগীয়া, বাকীখিনি হৈ গ'ল, বুকিং আছে। প্ৰথমতে মই ধুনীয়াকৈ মেলি পিনি দেখাইছোঁ। ইমান মেলি নেদেখালেও হ'ব, কাৰণ ডিজাইন বুলিবলৈ একোৱেই নাই, অকল মাত্ৰ ৰাষ্ট্ৰপতি এয়াহে। মই জাষ্ট পাৰিখিনি দিছোঁ, আৰু এইখিনি আছে, এইকেইখনত আছে 5খন, আৰু এইখনত ৰোলিং কৰা। ইয়াত মাত্ৰ গুণা দিয়া নাই, ইয়াত একো গুণা দিয়া নাই, মাত্ৰ ৰোলিং কৰা পকোৱা সূতাৰে হয়। আৰু আপোনালোকৰ যদি প্ৰয়োজন হয় ক'ব বুলি আকৌ এবাৰ কৈছোঁ। ইয়াত আছে এইকেইখনে, আৰু যদি আপোনালোকক মানে বৈ দিবলৈ কয়, যিকোনো কাপোৰ মই বৈ দিব পাৰিম, মানে আগতীয়াকৈ ক'ব লাগিব, তো বৈ দিম। একেবাৰে চিম্পুল, আৰু ৰাষ্ট্ৰপতি বেছি ডাঙৰকৈ এৰা নহয়, অকণমান সৰু সৰুকৈ এৰা, তো মাৰিবলৈ ভাল লাগিব চাদৰকেইখন। তো সেয়েহে যদি লাগে মোক যোগাযোগ কৰিব। আৰু এটা ডিজাইন এইকেইখনৰ আছে, সেউজীয়া ৰঙৰ। এইখিনি বাৰু বকিং আছে, মই মাত্ৰ বকিং নথকাখিনি মই কৈ দিম। আৰু এই আগৰখিনি 5খন, সেইখন বিকিব পাৰিম, আৰু ইয়াত থকা 4খনমান বিকিব পাৰিম। তো আপোনালোকৰ প্ৰয়োজন মানে পচন্দ অনুসৰি লৈ ল'ব পাৰে, মোক যোগাযোগ কৰিব। আৰু কেনে পালে জনাবচোন মোৰ চাদৰকেইখন। আৰু কাপোৰ ব'বলৈতো পলম হয়, এইটো কথাটো ক'লোৱেই, আৰু আপোনালোকেও জানেই বোৱা কাপোৰবোৰ দেৰি হয় বুলি, হাতে বোৱা। তো সকলোখিনি পকোৱা সূতাৰ হয়, যদি প্ৰয়োজন হ'লে জনাব বুলি আকৌ এবাৰ কৈছোঁ। আৰু মোৰ চেনেলটো আগবঢ়াই নিব, আৰু মোৰ ইউটিউব চেনেলটো আগবঢ়াই নিব বুলি আশা কৰিলোঁ সকলোকে। আৰু তেতিয়াহ'লে ল'ব বিচাৰিলে ল'ব পাৰিব, সোনকালে মোক যোগাযোগ কৰক, কাৰণ কাপোৰবিলাক নেথাকেই। তো সেয়েহে কৈছোঁ আকৌ এবাৰ, যদি কাৰোবাৰ পচন্দ হৈছে তেতিয়াহ'লে সোনকালে মোক যোগাযোগ কৰিব। আৰু ইমানখিনিয়ে আছিল মোৰ চাদৰৰ, আৰু কাপোৰৰ আন নতুন ভিডিঅ' দিবলৈ অতি সোনকালে চেষ্টা কৰিম। বৰ্তমান বৈ আছোঁ, আৰু কাপোৰখিনি চাই কেনে পালে জনাব মোক। মোৰ চাদৰখিনি বিশেষ ক'বলগীয়া বাৰু একোৱেই নাই, কেনে পালে কি, তথাপিও কৈছোঁ ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো আগবঢ়াই নিব। আৰু এনেদৰে নতুন কাপোৰৰ ডিজাইন আৰু কাপোৰবোৰ চাবলৈ হ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইকেইখনে আছিল আজি মোৰ চাদৰ, ৰাষ্ট্ৰপতি এয়া চাদৰ ডিজাইন। আৰু ডিজাইননো কি, ৰাষ্ট্ৰপতি এয়াহে, তথাপিও কৈছোঁ, আৰু মানে পাৰিটো ষ্টাৰ পাৰিটো কেনেকুৱা লাগিছে জনাবচোন। আৰু
ডিজাইনটো মানে কেনেকুৱাকৈ এৰিলে ৰাচপতি কেনেকুৱা হ'লে মানে ভাল এইটো কথা জনাব বুলি আশা কৰিলোঁ। খুব ঘনকৈ ৰাচপতি এৰা হয়, বেছি সেৰেঙা কৰি নাই দিয়া। তো বেছি সেৰেঙা কৰিলে একচুৱেলি চাদৰবোৰ ল'বলৈ বেয়া হয়। তো সেয়েহে ঘনকৈ এৰা আৰু খুব ধুনীয়া লাগিছে চাদৰকেইখন দেখিবলৈ।